আপোনালোকে সকলোকে মোৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে গুড মৰ্ণিং সকলোকে। এতিয়া আজি শনিবাৰ, মানে আজি স্কুল নাই, সেইবাবে ভাবিলোঁ মই পুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি এতিয়া মই শুই উঠি অলপ পঢ়িছোঁ, পঢ়ি উঠি গা ধুব আহিলোঁ। গা ধুই উঠি আপোনালোকে মই গা চা ধুই আহিলোঁ। এতিয়া মই মন্দিৰত চাকি দিব যাম, আপোনালোকে চাই যাব দেই। মন্দিৰত এতিয়া মই পানী দিবৰ কাৰণে দমকলত পানী আনিবলৈ যাওঁ। মন্দিৰ মুচিবলৈ যাম, আপোনালোকে চাই যাব, আহক। এতিয়া ফুল ছিঙিবলৈ যাম। আমাৰ এই ফুলৰ বাগিচাই আছে, বিভিন্ন ধৰণৰ ফুল আছে। এটা ফুল অপৰাজিতা ফুল, পিছত জবা ফুল, পিছত এই তিনিটা ফুলৰ কোনটো বেছি ভাল লাগিছে কমেণ্টত জনাবচোন। এতিয়া আকৌ আমি বাগিচাখনলৈ যাম চাব, কাৰণ এতিয়া মই বগা ফুল আনিবলৈ যাম, কাৰণ মাক দিবৰ কাৰণে বগা ফুল আনিবলৈ যাম। আৰু আমাৰ বগা ফুলৰ দুবিধ আছে, এবিধ। কোনটো বেছি বগা ফুল ভাল লাগিছে জনাবচোন। তাতে মই সেৱা কৰি আহিম, সেৱা কৰি চাহ খাম, আপোনালোকে চাওক। মই মাক সেৱা চেৱা কৰি লৈ আমাৰ ৰুমটোৰ খিৰিকীখন মেলি দিওঁ। এতিয়া মই চাহ খাওঁ। এতিয়া চাহ খাওঁ মই। আপোনালোকৰ যদি ব্লগটো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।